কবি ৰতন শদিয়ালৰ কবিতা আপুনি মোক বিশ্বাস কৰিছে। ধৰা হওক আপুনি মোক বিশ্বাস কৰিছে। মই আপোনাক বিশ্বাস বুলি অলপ সঁচা ক'ব পাৰোঁ। আপোনাক তুলি আনিব পাৰোঁ শূন্যৰ পৰা একলৈ। আপুনি শূন্যৰ পৰা একলৈ উঠি আহি সত্য কথা ক'ব। কথা এক, মানুহক সহজে বিশ্বাসী কৰি তুলিবলৈ সত্যতা আঁৰ ল'ব লাগিব। কথা দুই, আপুনি মানুহক বিশ্বাসী কৰি তুলিবলৈ আপুনি আপোনাক চিনি পাব লাগিব। কথা তিনি, আপোনাক মোক বিশ্বাস কৰিবলৈ আমি সততা চিনি পাব লাগিব। কথা অন্যান্য, ধৰা হওক আমাক সকলোৱে বিশ্বাস কৰিছে। আপুনি আপোনাৰ ঠাইত খোপনি পুতিছে সত্যৰ সত্যতা। আপোনাৰ পৰা অন্য এক সত্য বিশ্বাস কৰিবলৈ আপুনি মোক আপোনাৰ বিশ্বাসী কৰি তুলিছে। সত্য সত্যতা আপোনাৰ মোৰ সত্যৰ সত্যতাৰ এক অৱগুণ্ঠন।